শুকুলা ডাৱৰৰ আৱৰণ ফালি পুৱাৰ বেলিটিয়ে লৈ আনক আপোনালোকৰ জীৱনলৈ একাজলি মৰমৰ বতৰা। সেই আশাৰে সকলোলৈকে গুড মৰ্ণিং। পুৱাৰ সময়, এক নতুন দিন, এক নতুন যাত্ৰা। এই যাত্ৰাত আপোনালোককো মোৰ লগতে লৈ আহিছোঁ। ব'লক আজিৰ দিনটো তেনেহ'লে চাহকাপৰ সৈতে আৰম্ভ কৰোঁ। সকলো কুশলে আছেনে জনাব কিন্তু হা। ৰাতিপুৱাৰ ৰুটিনখিনি প্ৰায় একেই সকলো ঘৰতে, নহয়নে বাৰু? জীৱনটো বৰ আমনি লগা হৈছে। শুই উঠা, কাম কৰা, চাহ বনোৱা, ব্ৰেকফাষ্ট কৰা, দেন চেণ্টাৰ। ডেইলি একেখিনি কাম, উপায়বিহীন, কৰিবই লাগিব। এইটোৱে যেন জীৱন চক্ৰ, নহয়নে? মোক বহুতে সুধিছে, বা আপুনি কৰে কি? ইয়াৰ এনচাৰ হৈছে ৰাস্তাটো অনেক আছে জীৱনত। জীৱনত সেইটো ৰাস্তাহে বাচিব লাগে যিটো ৰাস্তাত সমাজখনৰ কল্যাণ হয়। গতিকে মই সমাজ কল্যাণ বিভাগৰ লগত জড়িত, তাৰমানে ICDS ডিপাৰ্টমেণ্ট। মই ভাবোঁ সকলোৱে মোৰ এনচাৰটো পালে মই কৰোঁ কি? মই ভাবোঁ জীৱনত যিকোনো কাম কৰিলে সেই পাৰ্চনজন ছেটিছফাই হ'ব লাগে, আৰু মই মোৰ ৱৰ্কৰ সৈতে ছেটিছফাইড। গতিকে আই এম হেপী। হ'ব দিয়ক, আজি বহুত ভাষণ দি দিলোঁ ন, সেইখিনি বাদ দিয়ক বাৰু। চেণ্টাৰৰ পৰা আহিলোঁ দেই ঘৰলৈ। এতিয়া অলপমান পেট পূজা, তাৰ পাছত দুপৰীয়া সাজৰ বাবে প্ৰস্তুতি চলাই আছোঁ। দুপৰীয়া সাজত বৰ বিশেষ একো নাই, চিম্পল থালি এখন ৰেডি হ'ব। সেইবাবে বৰ বেছি দেখুৱাই থকা নাই। নতুন কিবা থাকিলে নিশ্চয় আপোনালোকলৈ লৈ আহিম। খাই বৈ আজৰি হোৱাৰ পাছত এতিয়া অকণমান আৰামৰ সময়। তাৰ পাছত আপোনালোকক লগ পাম একেবাৰে শুই উঠি। যদি শুই নাথাকোঁ, উঠিলে লগ পাম কিন্তু দেই। ইয়া উঠিলোঁ। মাজে সময়ে কিছুমান বৰ অদ্ভুত কথা কৈ দিওঁ ন, আদত আছে, সেইবাবে আপোনালোককো শুনাই দিছোঁ। আজিলৈ এৰো তেন্তে ৰাইজ, বাই বাই।